নমস্কাৰ গৃহৰক্ষী ভাই বন্ধুসকল, আমি আহিছিলোঁ আজি চচলত ধৰ্ণা দিবলৈ, কিন্তু আমি যাই নাপালোঁ। চচলত ধৰ্ণাস্থলীত আমাক বাটতে আটক কৰিছে, মানে পুলিচ প্ৰশাসনে, আৰু আমাক আটক কৰি লৈ আহিছে। এতিয়া 10 APBN এইবিলাক চাওক, 10 APBN বেটেলিয়ন কেম্পত লৈ আহিছে আমাক। মোটামুটি আনিছে 2 গাড়ী, 2 আল্ট্ৰা বাছত 70 জন মান আছে, আৰু মোৰ লগত কিছুমান আটক কৰাৰ দৃশ্য আছে, আপোনালোকে এবাৰ চাই লওক। অসম পুলিচৰ গুণ্ডাগিৰি, অসম পুলিচে খাকীৰ ওপৰত অত্যাচাৰ, লাষ্ট গেটৰ পৰা দেখাবলৈ চেষ্টা কৰিছোঁ। ইতিমধ্যে মই এই কথা পোৱাৰ ভাগতে আমাৰ দৰ্শকসকলক কৈছিলোঁ যে আজিৰ দিনটো দিছপুৰ লাষ্ট গেটত প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল। Hey!